নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ বৰষা ব্লগছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতি 12:30 বাজিছে আৰু মই হঠাৎ সাৰ পাই গ'লোঁ। ইমান ডাঙৰ ডাঙৰ শিল পৰিছে, বৰষুণ দিছে, ঢেৰেকনি দিছে, ইমান ডাঙৰ ডাঙৰ শিল। চবেই সাৰ পাই গ'ল। আমাৰ ধনু মাইনাও শিলবিলাক দেখিছে। আপোনালোকক দেখাম আমাৰ পিনে কিমান ডাঙৰ ডাঙৰ শিল পৰিছে আৰু আপোনালোকেও জনাবচোন কোন ফালে এনেকুৱা ডাঙৰ ডাঙৰ শিল পৰিছে। এয়া চাওক, ঠাণ্ডা 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 ঠাণ্ডা। গোল গোল কটা কটা ন, কটা কটা আছিল আগত। ঠাণ্ডা, ইমান ডাঙৰ ডাঙৰ শিল জীৱনত প্ৰথমবাৰ দেখিছোঁ। এয়া বৰষুণ হৈয়ে আছে। ইমান ডাঙৰ শিল পৰিছে নহয়, বহুত ভয় লাগি গৈছে। আমি সকলোৱে উঠিছোঁ, ওচৰে পাঁজৰে মানুহবিলাকো উঠিছে কিজানি বহুত।